ক্লাছৰ জবা নামৰ ছোৱালী এজনীয়ে ৰঙা গোলাপ ফুল থকা গ্ৰিটিংছ কাৰ্ড এখন উপহাৰ দিছিল ৰামচৰণক। সি পিছে জবাক সেইদিনাৰ পৰা মাতবোল কৰিবলৈ বন্ধ কৰি দিছিল। কলেজত পঢ়ি থাকোঁতে দুজনী মানে পতাবলৈ চেষ্টা কৰিছিল, পিছে ৰামচৰণৰ যি কিতাপৰ বাদে আন একোতে ৰাপ নাছিল তাৰ। আচলতে সকলো ঠিকে ঠাকে আছিল। ডাক বিভাগত চাকৰিত যোগদান কৰাৰ পিছতো আগৰ দৰে আছিল ৰামচৰণ বৰুৱা। কিন্তু অনিন্দিতাক দেখাৰ পৰা কি যেন হ'ল, অনিন্দিতাৰ প্ৰতি কেনেকৈ ইমান আকৃষ্ট হ'ল সি নিজে তৰ্কিব নোৱাৰিলে। ডাক বিভাগত যোগদান কৰাৰ 15 দিন পিছত সি ৰাওনা হয় বিহাৰৰ দাৰভাংগাত থকা ডাক প্ৰশিক্ষণ কেন্দ্ৰলৈ। প্ৰশিক্ষণ কেন্দ্ৰত অসমৰ বিভিন্ন ডিভিজনৰ পৰা যোৱা 15টা ট্ৰেইনীৰ ভিতৰত আছিল অনিন্দিতা বৰা। ডিব্ৰুগড়ৰ ছোৱালী তাই। ওখ পাখ কথাবিলাক বৰ মৰম লগাকৈ কয় তাই। প্ৰথম চিনাকিতে অনিন্দিতাই তাক কৈছিল, ৰামচৰণদা, ইয়াত ট্ৰেইনিং চেণ্টাৰত অসমীয়া ছোৱালী অকল মৰে। বেংগলী আৰু উৰিষ্যাত ছোৱালীবোৰহে দেখিছেই নহয়, কেনেদৰে বেগ টেকাই থাকে। সিহঁতৰ সৈতে বহিব লাগিলে মোৰ মূৰ ঘূৰণিহে হ'ব। মই কিন্তু আপোনাৰ সৈতে বহিম দেই। অনিন্দিতাই ৰামচৰণক সোধে, কি বুজাই দিয়ে। প্ৰায় এসপ্তাহমান যোৱাৰ পিছত কিবা এটা ভাল লগা যেন হ'ল তাৰ। অনিন্দিতাৰ ওচৰত বহিবলৈ লগ লগাই থকা হ'ল তাৰ মন। হোষ্টেলৰ 4জনীয়া ৰুমটোৰ 3জন অসমৰে। ৰাতি খাই বৈ উঠি হোষ্টেলত 1 টকাৰ কাছৰ আড্ডা। প্ৰতিটো ৰুমত হৈ হাল্লা হৈয়ে থাকে হোষ্টেলটো। তাছ খেলাৰ মাজতে ৰূপমে ৰামচৰণক জোকালে, তই ক্লাছতো অনিন্দিতাৰ সৈতে কিনো কথা পাতি থাক? আৰে বুদ্ধু, এনে চেনি খাই থাকিলে কি হ'ব? পাৰ যদি কটাই নলওঁ কিয়? এইবাৰো চাওক চাকৰি কৰিলে মালামাল হৈ যাবি। ৰূপমে তাক জোকাবলৈ কৈছিল, কিন্তু একেবাৰে তাত গাত লাগি গ'ল। হয়তো যদি কিবাকৈ অনিন্দিতাক পতাব পৰা যায়, যদি তাই তাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়, বৰ সাংঘাতিক কথা নহ'বনে বাৰু? দুদিনমান চিন্তা কৰিলে ৰামচৰণে, কি কৰা যায় বাৰু? তাইৰ পৰা অকণমান কোনো ল'ৰা ঠিক হৈয়ে আছে কিজানি। কিন্তু এনেদৰে চিন্তা চৰ্চা কৰি কি লাভ? প্ৰস্তাৱটো দি দিয়াই ভাল। কিন্তু এনেদৰে প্ৰস্তাৱ দিয়া জানো সহজ? কিবা আশাৰ সি ক'ব, যদি খং উঠি তাই কাৰ্টুন ঠাচকৈ চৰটা বহুৱাই দিয়ে, লাজমানটো যাবই, লগতে চাকৰিও যাব। লগৰ অসমীয়া গীতে কথাষাৰ ক'বলৈ লাজ লাগে তাৰ। যদি তাই মান্তি নহয়,
সিহঁতকেইটাৰ ওচৰত সি মুখ খুলিব পাৰিবনে? আজি কম কাইলৈ কম এনেদৰে এমাহমান পাৰ হ'ল। সাহস নহয় হে নহয়, নহয় হে নহয়। তথাপি এদিন মোৰ হাঁ কৰি ৰামচৰণে অনিন্দিতাক ক'লে, আজি আবেলি সকলক লগ কৰিবাচোন, মই পাৰ্কতে ৰৈ থাকিম। অ' তুমি কিন্তু অকলে আহিবা দেই। আবেলি বুকু থপ 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 থপ। অনিন্দিতা আহি পোৱা নাই। প্ৰায় আধা ঘণ্টামান পাছত অনিন্দিতা আহিল। কি বুলি ক'ব? কি বুলি আৰম্ভ কৰিব? সঁচাকৈ ক'বনে? কোৱাটো ভাল হ'বনে? অনিন্দিতা আহি তাৰ ওচৰতে বহিল। ৰামচৰণ দা, কিনো খবৰ? একেবাৰে ৰঙা চিঙা পৰি গৈছে দেখোন। ভিতৰি ভিতৰি এক প্ৰকাৰ কঁপি উঠিল ৰামচৰণ। মুখৰ ভাষাও যেন হেৰাল। ৰামচৰণৰ মুখত মাত বোল নাই। অনিন্দিতাই পুনৰ সকীয়ালে তাত। ৰামচৰণ দা, কিনো খবৰ আপোনালোকে মাতিছে? কওকচোন। আচলতে মই তোমাক প্ৰেমত কৰিছোঁ। মই তোমাক বিয়া কৰিব খোজোঁ। সি ক'লে, অনিন্দিতা ৰঙা চিঙা পৰি গ'ল। পদ্ধতি কঁপি উঠিল তাইৰ। ইফালে ৰামচৰণৰ অৱস্থা আৰু এতিয়া যদি তাই তৎক্ষণাত ৰামচৰণৰ গাত চৰণে বহুৱাই দিয়ে, কি অৱস্থা হ'ব? অভদ্ৰ নিজৰ দাদাৰ দৰে ভাবো আপোনাক, আৰু আপোনাৰ এই ধান্দা। হে ভগৱান, তাই যে এনেও মাতবোৰ কৰা নাই। সঁচাকৈ যদি তাই কিবা অঘটন ঘটায়, যদি তাই পোনে পোনে গৈ ডিৰেক্টৰৰ ওচৰত থানেও কমপ্লেইন কৰে, তাৰ চাকৰিয়ে কি কৰা যায় বাৰু? এতিয়াও মুখ খোলা নাই তাই। লগে লগে ৰামচৰণে উপস্থিত বুদ্ধি এটা ঘটনাই ক'লে, আচলতে এয়া মোৰ কথা নহয় দেই, এয়াই নিউজ টাইমৰ প্ৰপ'জেল। মই নিজেহে কৰিছোঁ। এয়া ৰূপমৰ কথা। সি নিজে নোৱাৰি মোৰ জৰিয়তে প্ৰস্তাৱটো দিছে। যদি তুমি ৰাজি, তেনেহ'লে কাইলৈ আবেলি পুখুৰী পাৰত তুমি আহিবা। ৰূপম ৰৈ থাকিব। ৰামচৰণৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিল। কথাখিনি বন্ধ কৰি পেলালেহি। আৰু যদি অন্তত কিছু সময় সহ্য কৰিব পাৰিলে হয়, কিজানি তাই চিকিয়া হাঁহি মাৰিলেই হয়। মুঠতে নিজৰ আশাত নিজে চেঁচা পানী ঢালিলে ৰামচৰণে। মিটিং কৰিবলগীয়া হ'ল। ৰূপমক একা সৰীয়াকৈ মাতি সি ক'লে, ঐ ৰূপম চালে তোৰ কপাল খুলিছে বে, এটা হট নিউজ আছে বুজিছ। অনিন্দিতাই তোক প্ৰপ'জ কৰিছে, আৰু তই যদি ৰাতি, তেনেহ'লে কাইলৈ আবেলি পুখুৰী পাৰত তোক মাতিছে। তাই ৰৈ থাকিব।
পাছদিনা সন্ধিয়া ৰূপমে পাৰ্টি দিলে অনিন্দিতাৰ হাতে তাৰ বিয়া পাক্কা হৈ গ'ল। ধৰিলে আৰু যদি কিছু সময় সি ধৈৰ্য ধৰিব পাৰিলে হয়, যদি কথাৰ বঢ়ি বদলাই নিদিলে হয়, এইবোৰ বহু পুৰণি কথা। পোষ্টমাষ্টাৰনীয়ে জানে এইবোৰ। বিয়াৰ পিছত ৰামচৰণে সকলো কথা ঘৈণীয়েকক খুলি ভাঙি কৈছে। ডাকঘৰৰ গুৰুত্বপূৰ্ণ পদবীত পোষ্টমাষ্টাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে তেওঁ। সদায় সময়তকৈ আগতে অফিচলৈ যায়। টাইমৰ অকণো হেৰফেৰ নকৰে। ঘৈণীয়েক অনুৰোধাই কেতিয়াবা ৰাতিপুৱা কাম কৰি ইটো সিটো কৰি ভাত দিওঁতে অকণমান পলম হয়। ৰামচৰণে একেবাৰে হুলস্থুল লগাই দিয়ে। হেৰা ভাত দিয়া যদি দিয়া সোনকালে, মোৰ দেৰি হৈছে। আৰে আনৰ দৰে আমাৰ চাকৰি নহয় দিয়া যদি দিয়া সোনকালে, মই ৰৈ থাকিব নোৱাৰো দেই। বাপৰে বৰ অধৈৰ্য মানুহ দেই। দি আছো অকণমান ধৈৰ্য ধৰিব নোৱাৰানে? হেৰা ধৈৰ্য যদি ধৰিব পাৰিলো হয়, তোমাৰ সৈতে মোৰ আজি বিয়াই নহ'লহেঁতেন। বুজিছো সেইজনী ৰামচৰ এটা খালা হয়, লগতে এই চাকৰিটো ছেটেপ হ'ল হয়। হেৰা চৰ যদি খালো হয় যেন তেন, যদি নাখালো হয়, যদি আজিও মনে মনে আফচোস কৰে।